বৰ্তমান আমি নয়া বজাৰ পৰা আহি আছো এই হাতী চলাচলি কৰা এৰিয়াতে গৈ আছো বিভিন্ন লগৰীয়া লগ পাই দুই এষাৰ কথা পাতিম বুলি আমি এটা এনেকে এটা চেনেলৰ লগত আমি কথা পাতি আছো তাতে কিবা ফুল বান্ধি হ'লেও দায়দুক নধৰিবা নহয় জানো ঠিক আছে বেগে এইটো এটা বৃহৎ হাতী এৰিয়া আমাৰ লাচোন চাপৰি হাতী এৰিয়া নহয় মানুহৰ এৰিয়া কিন্তু হাতীৰ জনবসতি হাতীৰ কাৰণেহে দিয়া হৈছে বৰ্তমান তাতে কি কৰিব আৰু বৃহৎ দুখিত আমি এই মুহূৰ্তত যিহেতু ইমান ধুনীয়া এটা জেগাত আমি আজি পিছ ৰাস্তাই চলাচলি কৰিব লাগিছিলে কিন্তু আজিৰ যুগতো আজি এইটো কি কয় ৭৫ সংখ্যক অমৃত মহোৎসৱ উদযাপন কৰি আছে আজিৰ যুগতো এই ২০২৩ চনত কিন্তু আজি আমি অমৃত মহোৎসৱ বাদ দিয়ক ইয়াত এই এনেকুৱা ৰাস্তা যাতায়াত কৰি হাতীৰ মাজেদি অহা যোৱা কৰি চলাচলি কৰিবলগীয়া হৈছে তাৰ বাবে আমি বহুত সন্তুষ্টি লাভ কৰি আছো বুলি বিপৰীত হিচাপত মই ক'ব বিচাৰিছো আৰু তাৰপাছত মোৰ লগৰীয়াসকলে ক'ব ভাইসকলে ক'ব আৰু দেই টুপি পিন্ধি ক'ব বেয়া নাপাব হাতীটো আমাৰতো বিশেষকৈ আমাৰ লাচোন চাপৰি মানুহ এতিয়া হাতীটো অহাৰ পৰা বিৰাট দুখিত এতিয়া আছে যদিও নাই এতিয়া এনেকৈ আমি ৰাইজৰ মাজতে যিটো ধৰণৰ আমি পিঞ্জাখনৰ পৰা ধৰি চলন পূৰণৰ পৰা ধৰি আমি যেনেধৰণে চলিব লাগিছিল সেইমতে আমি চলিব পৰা নাই গতিকেলৈ ENDBৰ মানুহে হয়তো ধান খেতিৰ মানুহ মালিক হ'ব পাৰে আমি বাম খেতিৰ মালিক আছিলোঁ ৰঙালাও খেতি কৰিলে বনৰীয়া হাতীৰ পৰা আমি একো স্বাৱলম্বী হ'ব পৰা নাই গতিকে আপোনালোকে বন বিভাগে নিশ্চয় আমাক অলপমান চকুকান কৰিব বুলি মই আশা কৰিছোঁ ধন্যবাদ জয় অসম বন্দে মাতৰম আমাৰ চৰাঞ্চল জেগাতো হাতী থাকিবই কিন্তু আমি নিবাৰণ কৰিব পাৰোঁ আমি খেতিলৈকে নোৱাৰোঁগৈ মানে গোটেই জাকটো আছে নহয় ইয়াতে ওচৰতে আৰু ন দেখিলি নাই সম্পূৰ্ণ আছে দেখিলি নাই আছে গোটেই হাতী আছে কিন্তু আয়া তায়া sitake kolla kam nang अरे बापुराम गुड़ी दे baparam guli de मन्ना उपा ngulu ngulu jene tane bachi dum jene tane dukta ko podong go হাতিয়া গীত হৈছে চব মোৰ ভাৰী কোনো চব বাঁহ গোটেই শেষ তৈলংগ দিলে গোটেই খাই দিলে বাঁহ তাকে আজি ৰাতিপুৱা চাবলৈ আহি হাতীকেইটা বৰ জেমেলা কৰিলে গাঁওখনত বহুত ডিষ্টাৰ্ব হৈছে সেই গতিকে লৈ চাবলৈ আহিলোঁ মই চাবলৈ কেনেকুৱা লাগিছে বাঁহ